প্ৰথম কথাটো হ'ল যে অসম চৰকাৰে যোৱা বছৰৰ পৰা তেওঁলোকে আমাৰ LAC লেভেলত খেল মহাৰণ তেওঁলোকে আৰম্ভ কৰিলে। এই বছৰতো তেখেতসকলে আকৌ খেল মহাৰণটো আৰম্ভ কৰিছে আমাৰ দতমা LAC হিচাপে। আগতো কোকৰাঝাৰ 29 হিচাপে আছিলে, এতিয়া আমাৰ যেহেতু পুনৰ ডিলিমিটেশ্যন হোৱাৰ পিছত 5টা LAC হৈ গ'ল। ইয়াৰ কাৰণে প্ৰতিটো LACৰ অধীনত খেল মহাৰণ দ্বিতীয় যেটো চলি আছে সেইটো আমাৰ দতমাত 2 নম্বৰ দতমা LAC হিচাপে তেওঁলোকে পালন কৰিছে। আজিৰ পৰা আৰম্ভ হৈছে আৰু মুকলি কৰিবৰ কাৰণে মুখে যেহেতু আমাৰ DSO ডাঙৰীয়াই আৰু লগতে আমাৰ এই প্ৰতিযোগিতাৰ আয়োজক কমিটিৰ তেওঁলোকে যৌথভাৱে নিমন্ত্ৰণ দিলে আৰু তেওঁলোকৰ নিমন্ত্ৰণ মৰ্মে আজি আমি ইয়াত একেলগে আহি পেলাই আজিৰ পৰা যেটো খেল আৰম্ভ হ'ব সেইখন উদ্বোধন কৰিলোঁ। মই ভাবোঁ এতিয়া যেহেতু BCDC লেভেলৰ পৰা খেলুৱৈসকলক উলিয়াই আনিছে আৰু 27টা আমাৰ BCDC যেহেতু আছে দতমা 2 নম্বৰ LACৰ অধীনত 27টা BCDCৰ পৰা যিসকল খেলুৱৈ এতিয়া প্ৰতিযোগিতাত নামিছে আণ্ডাৰ 17 যেটো এছৰ খেলুৱৈসকলকহে প্ৰতিযোগিতাত সুবিধাখিনি দিয়া হ'ল। আমাৰ এই অসম চৰকাৰৰ যেটো পদক্ষেপ লোৱা বিশেষকৈ ক্ৰীড়া ক্ষেত্ৰত আমাৰ এটা বিপ্লৱ আনিবৰ কাৰণে লোৱা এটা পদক্ষেপ আৰু অসম চৰকাৰে যথেষ্ট গুৰুত্ব আৰোপ কৰিছে। খেল বিভাগ বা ক্ৰীড়া ক্ষেত্ৰত অসমৰ সুনাম কঢ়িয়াই আনিবৰ কাৰণে বিভিন্ন ধৰণৰ তেখেতসকলে পদক্ষেপ লোৱাটো আমি দেখিবলৈ পাইছোঁ আৰু যথেষ্ট আমাৰ নেশ্যনেল লেভেলত ইণ্টাৰনেশ্যনেল লেভেলত অসমৰ পৰা যিসকলে প্ৰতিযোগিতা ওলাই গৈছে তেওঁলোকে প্ৰতিযোগিতাত সাফল্য সফলভাৱে খেলি পেলাই যেটো সফলতা লাভ কৰিছে সঁচাকৈ অসমৰ এটা গৌৰৱ কঢ়িয়াই আনিব পাৰিছে বুলি মই সেইটো ক'ব বিচাৰোঁ। আৰু অসমৰ আমাৰ এই যেটো বড়োলেণ্ড অঞ্চল যেটো ভূখণ্ড আছে সেই বড়োলেণ্ড অঞ্চলটোতো ক'বলৈ গ'লে অসমৰ ভিতৰতে চবতকৈ এটা ক্ৰীড়াৰ ক্ষেত্ৰত এটা নিজৰ পজিশ্যন ল'ব পৰা অঞ্চল। ইয়াতে ভাল আমাৰ নেশ্যনেল ইণ্টাৰনেশ্যনেল লেভেলত খেলিব পৰা ফুটবল খেলুৱৈ বা বিভিন্ন ধৰণৰ আমাৰ বক্সিং আমাৰ আৰ্চাৰী বা যিসকল এথলেটিক আছে তেখেতসকলেও ভালকৈ নিজৰ পথ তেওঁলোকে উইনাৰ হৈ পেলাই তেওঁলোকে আমাৰ অঞ্চলৰ কাৰণে সুনাম কঢ়িয়াই আনিছে। চৰকাৰে যিখিনি পদক্ষেপ লৈছে গ্ৰাছৰুট লেভেলৰ পৰা গাঁও অঞ্চলৰ পৰা আমাৰ স্কুল লেভেলৰ পৰা সৰু আমাৰে কোন ল'ৰা ছোৱালীবিলাকক খেলৰ প্ৰতি যাতে তেওঁলোকৰ ইণ্টাৰেষ্টটো বাঢ়ে আৰু খেলৰ লগত যাতে তেওঁলোকে নিজৰ পঢ়া শুনাৰ একে সমানেৰে আগুৱাই গৈ পেলাই ভৱিষ্যতত এজন ভাল খেলুৱৈ হিচাপে গঠন কৰি ল'ব পাৰে। ইয়াৰ কাৰণে এটা সুবিধা দিয়াৰ এইটো এটা ভাল পদক্ষেপ আৰু মই ভাবোঁ এইখিনি পদক্ষেপৰ দ্বাৰা দি অসম চৰকাৰে নিশ্চয় যিখিনি উদ্দেশ্যেৰে আজি খেল মহাৰণটো পাতিছে আমাৰ এই অঞ্চলবিলাকৰ পৰা গাঁওবিলাকৰ পৰা ভাল খেলুৱৈসকলে খেলিবৰ কাৰণে নিশ্চয় তেওঁলোকে পথাৰ পাব আৰু আজি ইয়াৰ পৰা তেওঁলোকে ষ্টেট লেভেল নেশ্যনেল লেভেললৈকে খেলিবৰ কাৰণে এইটো এটা অভিযান আৰু সেইটো সফল কৰিবৰ কাৰণে আমি সকলোৱে যত্ন লোৱাটো ভাল।